এই কি শাক কয় মূলা শাক এয়া চাওক চয়াবিন দি খাব লাগিব আজি আৰু হাৰা নহয় মাংস আৰু এইটো মূলা শাক মূলা খোৱা আৰু পাতি থাকা তুমি একদম যিমান পাৰা হাই ফ্ৰেণ্ডছ আজি এটা ঘৰৰ পৰা ব্লগ আমাৰ তো আপোনালোকে ভালে আছে চাগে কিন্তু মই ইমান এটা ভালে নাই আৰু কম আৰু কিয় ভালে নাই আপোনালোকক কথা কৈ আছোঁ তো আজি মই তাই ঘৰৰ পৰা সৰু সুৰা আৰু নাম দি দেখিয়ে কৰিছোঁ বাকী চব নাই এই চুলি কাটিছোঁ চুলি ভালে হাৰিনে বেয়া হৈছে এই বেয়া দেখাই হ'ব চাগে আপোনালোকে কি ভাবি কয় মোৰ কাৰণ চলিয়ে বেয়া ন দেখি নহওক আপোনালোকৰ আশীৰ্বাদতে আছোঁ আৰু আজি অলপতে চুলি কাটি লৈ আহে পুৰা জিকিলোঁ তাক একদম একদম কি ক'ব আৰু জিকি আহি পিনে গা চা ধুই লৈ পূৰা মুচি দিছোঁ কাৰণ নহ'লে জ্বৰ চৰ্দি হৈ যাব আৰু এনে কৰোণাৰ দিন আপোনাৰ অলপ কিবা হ'লে কৰোণা উমাই থৈ দিব পাৰে বাহিৰত পূৰা তামাম বৰষুণ দি আছে আপোনাৰ আজি পুৱাৰ পৰাই পূৰা বৰষুণ মই চুলি কাটিব জেগাত এনেই ভিজি আহিছোঁ কাৰণ বাহিৰত ঘূৰি ফুৰি চাওক আপোনাৰ কি বৰষুণ দি আছে tamam borokhon tamam ৰুম আমাৰ ভাড়া ৰুম ইয়াত ভাড়া থাকে আমাৰ ইয়াত তালা মাৰা আছে বৰ্তমান বাহিৰত গৈছে ওলাই আৰু এইটো ৰুম খালী আছে কাৰোবাক লাগে যদি ক'ব ৰুম খালী আছে কাৰোবাক লাগে যদি ক'ব ফেন চেন পূৰা আছে লগতে আপোনালোকে এয়া ফাটাৰে ঘুমাই আছে আমাৰ ঘুমাই এয়া এয়া মাতাৰ কি কৰি আছা হা এতিয়া ভাজা দেখা পাইছিলোচোন আমি এতিয়া আঞ্জা বনাই দিছি চব্জি হাৰা নহ'ল মাংসৰ চব্জি অলপ আগতে যে কৈছিলোঁ আপোনাৰ আৰু মোৰ খবৰ ইমান এটা ভাল নহয় তাৰমানে কথাটো হ'ল কি মোৰ বেমাৰটো আপোনালোক মানে জণ্ডিছ বেমাৰ জণ্ডিছটো এনেকুৱা তাৰমানে মোৰ বছৰত 2বাৰমানকৈ হয়ে আৰু দেখুৱায়ো অজাও চাওঁ আমি কিছিলোঁ ঘৰুৱা ঔষধৰ যদি ব্যৱহাৰ কৰোঁ নেক্সট ডক্টৰৰ তাতে যাওঁ তাৰপিছত আৰু আপোনাৰ কেইদিনমান ভাল হয় তো আৰু তাৰমানে আৰু মোৰ জণ্ডিছটো উঠে তো তেনেকৈ আৰু চলি আছোঁ আৰু এইটো বস্তুটো নাই ন বেছি ডাঙৰ ট্ৰিটমেণ্ট কৰিব পৰা নাই যি কি নহওক সেইদিনা ডক্টৰৰ ওচৰত গ'লোঁ প্ৰথমতে আপোনাৰ দেখুৱালে 1.9 তাৰপিছত আপোনাৰ 1.9 তাৰমানে জণ্ডিছটো 1.9 আপোনাক দেখুৱাই দিওঁ ৰ'ব 1 মিনিট ৰ'বচোন 1 মিনিট আপোনালোকক মই দেখুৱাই দিওঁ আপোনালোকক দেখুৱাই দি আছোঁ মই জণ্ডিছৰ শেহতীয়াকৈ কৈছিলোঁ ফাৰ্ষ্ট মই আপোনাৰ 1 মিনিট ফাৰ্ষ্ট মই আপোনাৰ সেই কৰিছিলোঁ আপোনাৰ কি আছিল টেষ্ট পৰীক্ষা কৰিব গৈছোঁ টেষ্ট পৰীক্ষা কৰিব যাওঁতে আপোনাৰ 1.9 দেখুৱাইছে 1.9 ইয়াত আপোনাৰ আছে মোৰ জণ্ডিছ আপোনাৰ 1.9 দেখুৱাইছে ইয়াত চাব পাৰে আপোনালোকে কি বিলিৰুবিন নাকি এইটো আপোনাৰ 1.9 মিলিগ্ৰাম তাৰমানে এইটো থাকিব লাগে নৰ্মেলৰ ভেলু থাকিব লাগে 0.3 পৰা 1.0 কিন্তু মোৰ আছে 1.9 মিলিগ্ৰাম এইটো কি ভাগ কি লিখিছে ইমান নাজানো তথাপিও এইটো আৰু আপোনাৰ চাব পাৰে 1.9 তো মোৰ জণ্ডিছ আছে আৰু কিন্তু এই জণ্ডিছটো আপোনাৰ চাওক কেয়াৰ ফৰ মই এইটো আপোনাৰ কৰিছিলোঁ টেষ্ট পৰীক্ষা কৰিছিলোঁ আপোনাৰ
তাৰপিছত আপোনাৰ তাৰপিছত মই আপোনাৰ টেষ্ট পৰীক্ষা কৰাৰ পিছত 1.9 পালোঁ। তাৰপিছত আপোনাৰ মোক কি কৰে আপোনাৰ সেই কৰিলে ক'লে ডক্টৰৰ লগত দেখুৱাই গ'লোঁ। ডক্টৰে দেখুৱাওঁতে ডক্টৰে কৈছে কি 1.9টো চিম্পুল কথা আৰু 1.9টো চবৰে থাকেই বুলি ক'ব পাৰি, সেইটো কাৰণে ভয় কৰিব লগা কথা একো নাই। তাৰপিছত মই দেউতাই ক'লে যে এই জণ্ডিছটো ক'ৰ পৰা উৎপত্তি হৈছে সেইটো চাব লাগে, তাৰপিছত সেইটো চাব মতে আপোনাক ডক্টৰে কি ক'লে মোক এক্সৰে কৰিব পাৰিলে আল্ট্ৰাচাউণ্ড কৰিব দিয়াৰ পিছত আপোনাৰ আল্ট্ৰাচাউণ্ড কৰিব গ'লোঁ। আল্ট্ৰাচাউণ্ড কৰিব তাৰপিছত আপোনাৰ চাওক আল্ট্ৰাচাউণ্ড দেখুৱাইছে। আল্ট্ৰাচাউণ্ড কৰিব যোৱাৰ পিছত মই আল্ট্ৰাচাউণ্ড কৰিলোঁ। ইয়াত আপোনাৰ এয়া চাওক, এইটো আপোনাৰ কি আছে ইয়াত আৰু ৰাইট কিডনি, ইয়াত লেখা আছে ৰাইট কিডনি, লেফ্ট কিডনি, তাৰপিছত আপোনাৰ এইবিলাক লিভাৰ চাগে যাওক, এইটো লিভাৰ, এইটা লিভাৰ, এইকেইটা কিডনিৰ, এইকেইটা লিভাৰৰ। তো আপোনাৰ মোৰ প্ৰায় কথা নৰ্মেলি আছে, আপোনাৰ ইয়াত চাব পাৰে। আৰু ইয়াত এই আল্ট্ৰাচাউণ্ড কৰাৰ পিছত ইয়াত দেখুৱাই দিছে আপোনাৰ মই আৰু এটা টেষ্ট কৰিছিলোঁ, লিভাৰ ইজ নৰ্মেল চাইজ অফ আৰু গল ব্লাডাৰো ইজ নৰ্মেল, একো নাই, CBD নৰ্মেল, চব একচুৱেলি নৰ্মেলে আছে। তাৰমানে ক'ৰবাত ডক্টৰৰ ভাষা এটা মোৰ একো তাৰমানে অসুখ নাই আৰু, কিন্তু তাৰমানে মই ভাত চাত খাব নোৱাৰা হ'ল। লাষ্টত আপোনাৰ এনেকৈ ভাবিলে দেউতাহঁতে লৈ যায়, মানে কি হয় নিজে গম নাপাওঁ। তাৰপিছত ডক্টৰ হোৱাৰ পিছত ডক্টৰৰ তাত দেখুৱাকৈ একোৱেই নাই, বেমাৰটো কি নাজানো আৰু এটা আপোনালোকক চিনি পাই মাছ মৰা হৈছে এটি। তাৰপিছত জণ্ডিছটো নাথাকে নহয়, জণ্ডিছটো আছে অলপমান, কিন্তু কি ক'ম আৰু সেইটো হৈয়ে থাকে আৰু। ভাত খাব মাতিছে, ভাত খাব যাম, ভাত খাব যাওঁ এতিয়া। চিকেন ললিপপ না হাঁড়া মাংস আয়া ইয়া জ্বালা ইয়া আমার কি দালি এইটো মসুর দালি মসুর ও মুগো আছে বোলে ইনকে লোৱা আৰু ইনকে লোৱা বোলে পুৰা এটা কথা কম আপোনালোকক, এই কুৰ্মা ঘৰত যি আপোনালোকে যি ভাত খাব যায়, কুৰ্মা ঘৰত খাব গ'লে কি হয় আপোনাৰ ইনকে খাব, ইনকে ল'ব, ইনকে ধুনীয়াকৈ ল'ব, এই পজিশ্যন এটা যেতিয়া ঘৰত থাকোঁ ন তেতিয়া ৰ'ব আকৌ মানে মকম মানে আজি বৃহস্পতিবাৰ এনাই আপোনাৰ বেলেগ বাৰ হ'লে আৰু মাংস থাকে আৰু কেতিয়াবা সদায় নাথাকে, দুখীয়া ঘৰত চলি নহয় সদায় নাথাকে, তথাপিও আৰু কেতিয়াবা থাকে। আজি আৰু বৃহস্পতিবাৰ সেইকাৰণে এই হাঁহ মাংস দি আছিলোঁ, তথাপিও মাংস হয়, সৰুতে হাঁহ মাংস বুলি কৰিলে চবেই কৰিলে হাঁহ মাংস হয় বুলি কৈছোঁ। খাই আছে মকৰা মকৰি খা আৰু এইফালে খাদা আৰু আমাৰ ফাদাৰৰ এটা লক্ষণ ভাল, কিন্তু ভাত খাব ইচ্ছা নাযাব পাৰে আপোনাৰ কি হয় এই এটা দুটা কৰি চবে মানে ইনকে ধৰি লওক, ইনকে ল'ব, ইনকে ল'ব, চবেই ৰাখব যেতিয়া গলি নাযায় তথা গিলি দিব নামতে পৰা তথা সোমাব লাগে তাতে নামতে পৰা। আমাৰ আৰু নাখাওঁ বুলি কৈ গুচি উঠিয়ে যাওঁ না, ভাল লক্ষণ হৈছে।